ইয়াত কলেজ স্কুল ডেভেলপমেন্টৰ কামত মোৰ দলীয় সহকৰ্মীসকল আৰু অন্য দলৰো ইয়াত যিকেইটা দল আছে বিশেষকৈ কংগ্ৰেছ AIDF অন্যান্য যি দল আছে তেওঁলোকৰ দলীয় কৰ্মী আৰু সমৰ্থকসকলৰো সহায় পাইছোঁ সহযোগ পাইছোঁ যে ইয়াত শিক্ষানুষ্ঠান হ'ব লাগে ৰাস্তা ঘাট হ'ব লাগে ডেভেলপমেন্টৰ অন্যান্য কাম হ'ব লাগে ইত্যাদি যাৰ কাৰণে মই আগবাঢ়িব পাৰিছোঁ অকল এয়াই নহয় বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰৰ যিসকল মন্ত্ৰী আছে তেওঁলোকেও গুৰুত্বটো বুজিছে কালাইগাঁৱত কিছু প্ৰয়োজন আছে সেইবিলাকেও সবে লগ লাগি মই একচুৱেলি বা আমি এইখিনি অলপ আগুৱাই নিব পাৰিছোঁ বুলি ভাবোঁ অকল দুখীয়া ল'ৰা ছোৱালীবিলাক দূৰ দূৰণিলৈ যায় পঢ়া শুনা কৰিব নোৱাৰে আৰু তাৰ কাৰণে বহুতে আধাতে পঢ়া শুনা এৰিবলগীয়া হয় এতিয়া এই পৰিৱেশটো লাহে লাহে কালাইগাঁৱত নাইকিয়া হ'ব বুলি মই আশা ৰাখিছোঁ এখন বিজ্ঞান ডিগ্ৰী কলেজ ইতিমধ্যে হৈছে যিখন আৰ্টছ কলেজ আজি আপোনালোকে দেখিলে দ্বিতীয়টো বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাৰণে আধাৰিলা কৰিলোঁ সেইখনো চৰকাৰীকৰণ হোৱাৰ পক্ষত আৰু ইতিমধ্যে মাইনৰিটি ডিপাৰ্টমেণ্টৰ পৰা 33 কোটি টকাৰে আন এখন কলেজ হ'বলৈ গৈ আছে যিখন ভাৰত চৰকাৰে অনুমোদন জনোৱা বুলি মাইনৰিটি বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছে আৰু 10খন কলেজ গৈছে তাৰে ভিতৰত 4 নম্বৰত আমাৰ কালাইগাঁৱৰ মাইনৰিটি এৰিয়াৰ কলেজখনো আছে গতিকে ভাবোঁ এই সমগ্ৰ কালাইগাঁৱত 4-5খন কলেজৰ প্ৰয়োজন আছে আৰু এই বছৰ এই 3টা বছৰতে যেতিয়া 3খন কলেজ হৈছে আৰু যি 2-1খনৰ প্ৰয়োজন আছে নিশ্চয় আমি পূৰা কৰিব পাৰিম এই সমষ্টিৰ EM ডাঙৰীয়াও আমাৰ জিবিৰ অন্যতম সদস্য আৰু তেওঁ যোৱা 5টা বছৰ প্ৰতিনিধিত্ব কৰিছে অৱশ্যে তেওঁৰ প্ৰতিনিধিত্ব শেষ হ'বলৈ 3-4 দিন বাকী আছে তেওঁ ইয়াত কিছু ধন সাহায্য দিম বুলি কৈছিলে তেওঁ দিম বুলি কৈ আমি বহু অপেক্ষা কৰিলোঁ যোৱা 2টা বছৰ অপেক্ষা কৰিলোঁ এই বিল্ডিংটো যেটো থিয় হৈ আছে হেতুৱে মই কৰিলোঁ আৰু অতিৰিক্ত ৰুম লাগে তাৰ কাৰণে কৰিবলগীয়া হ'ল তেওঁ আজিলৈকে দিম বুলি কোৱা ধনটো আমাক নিদিলে হেতু তেওঁৰ ধৰ্ম কি কাৰণত নিদিলে কিন্তু দিম বুলি কৈ মৰমৰ ছাত্ৰ ছাত্ৰী যিসকল আছে শিক্ষক আছে জিবিৰ সদস্য আছে গাৰ্জেন আছে তেওঁলোকে আশা কৰি আছিল তেওঁ সহায় কৰিব এইখনত কিন্তু তেওঁ সহায় নকৰাটো তেওঁ কি কাৰণত নকৰিলে তেওঁহে আচলতে জানিব তেওঁ কয় এটা কেম্পাছত 2খন কলেজ তেওঁ সেই কথাটো আগতে কেইবাবাৰো ৰাজহুৱা স্থানতো উল্লেখ কৰিছে বুলি শুনিছোঁ এটা মই কৈছোঁ যে এখন হৈছে ডিগ্ৰী কলেজ আৰ্টছ এখন হৈছে ডিগ্ৰী কলেজ কমাৰ্চ সায়েন্স গতিকে দুটা ফেকাল্টিৰ 2খন কলেজ আৰ্টছৰ ল'ৰা ছোৱালীবিলাক পঢ়িব নালাগে নেকি কালাইগাঁৱত মাত্ৰ সায়েন্সৰ বিলাক পঢ়িব নেকি কমাৰ্চৰ ল'ৰা ছোৱালীবিলাক পঢ়িব নালাগে নেকি গোটেইকেইটা ফেকাল্টি আমাক প্ৰয়োজন হ'ব যাৰ কাৰণে এইখন কলেজ সায়েন্স কলেজখন যিমান গুৰুত্বপূৰ্ণ মই ভাবোঁ সমানে গুৰুত্বপূৰ্ণ আৰ্টছ কলেজখন